মনে বিচৰা জীৱন যদি বিচাৰিছা তেনেহ'লে বেয়া অভ্যাসবিলাক ত্যাগ কৰা আৰু ভাল অভ্যাসবিলাক আপোন কৰিবলৈ পলম নকৰিবা। দিনবোৰ এনেই পাৰ হৈ যাব। এতিয়াৰ পৰা ভাল কাম এটা কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া। সফলতা কেতিয়াও শৰীৰ, উচ্চতা আৰু সৌন্দৰ্যত নিৰ্ভৰ নকৰে। এইটো কেৱল জ্ঞান, বুদ্ধিমত্তা আৰু নিজৰ কামৰ প্ৰতি ভালপোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কিবা কামক লৈ বাহানা সেইজনেই বনায় যাৰ নেকি নিজৰ সপোন পূৰণ কৰিবলৈ ক্ষমতা নাথাকে। যদি তোমাৰ জীৱনটো বৰণহীন তেনেহ'লে কষ্ট কৰা, কাৰণ কষ্টই সদায় ৰং লগত লৈ আহে। 25ৰ পৰা 30 বছৰ বয়সত বিয়া কৰি ছেট নহয়, কোটিপতি হোৱাৰ টাৰ্গেট বনোৱা। মই দুৰ্বল নহয়, কেৱল ক্লান্ত হৈ গৈছোঁ সকলোৰে মিছা ভালপোৱাৰ অভিনয় দেখি দেখি। ভাল সিদ্ধান্তই আমাৰ জীৱন সলনি কৰিব পাৰে আৰু আমাক সেইটো দিব পাৰে যিটো নেকি আমি বিচাৰোঁ। তোমাক যদি ক'ৰবাত কোনো কামত হাৰি যোৱাটো মিলে তেনেহ'লে তোমাৰ সপোনটো মনত পেলাই ল'বা এবাৰ। সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপতে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে। যিয়ে নেকি হাৰি যোৱাৰ ভয়ত কেতিয়াও আগবাঢ়ি নাহে সেইজন জীৱনত কেতিয়াও উন্নত নহয়। স্মৃতিলৈ বাচি থকাৰ পৰিৱৰ্তে সপোন লৈ বাচি থকা বহুত ভাল, কাৰণ স্মৃতিয়ে মানুহক কেৱল কষ্ট দিয়ে আৰু সপোনে মানুহক বাচি থকাৰ প্ৰেৰণা যোগায়।